গুড মৰ্ণিং গাইজ, ৱেলকাম বেক টু মাই এইচি ব্লগ। আৰু আই হোপ আপোনালোকৰ সকলোৰে ভাল। এতিয়া ৰাতিপুৱা আচলতে 4:30 হৈছে আৰু ওলাই আহিছোঁ অলপ যোৰহাটৰ ষ্টেডিয়ামৰ ফালে। গৈছোঁ বাৰু, কিন্তু তেনেকৈ ভিডিঅ' বিশেষ বনাব পৰা হোৱা নাই। আৰু বতৰটো যিহেতু অলপ বেয়া আৰু ভিডিঅ' বনাবলৈ কাৰণে অলপ দিগদাৰ হয়, তো সেইবাবে আজি ভাবিলোঁ বতৰটো ভাল, চ' এটা ভিডিঅ' বনাওঁ। তো ইয়াৰ আগতো এটা আচলতে দিয়া হৈছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ ভিডিঅ' চাউণ্ড কোৱালিটি আৰু ভিডিঅ' কোৱালিটি একেবাৰে ল' হোৱাৰ বাবে মই ভিডিঅ'টো ডিলিট কৰি দিলোঁ। আৰু এতিয়া সেইবাবে ভাবিলোঁ আপোনালোকক এটা ভালকৈ আচলতে ভিডিঅ' দিওঁ, আৰু সেইবাবে ওলাই আহিছোঁ। আৰু এতিয়া বৰ্তমান যাম যোৰহাট ষ্টেডিয়াম চাওঁগৈ আচলতে। আৰু বৰষুণ দি আছে, যাৰ বাবে হয়তো যোৰহাট ষ্টেডিয়ামত এতিয়া পানী। আৰু এয়া হৈছে জোনাকী সংঘৰ উদ্যান, আৰু ইয়াৰ পিছফালে যিটো আচলতে বিল্ডিং দেখিছে সেইখনেই হ'ল জোনাকী সংঘৰ স্কুল। আৰু এনেকৈ ইয়াত আচলতে অলপ ফুল ৰুই থৈছে ছাইডত। আৰু এতিয়া মই এক সুন্দৰ ৰাস্তাইদি গৈ আছোঁ। বৰ্তমান এতিয়া পালোহি ঢলহট্ট প্ৰেছ, আৰু মোৰ যিটো বেক চাইডে আপোনালোকে ৰাস্তা দেখিছে, এই ৰাস্তাটোৱে যদি চিধা যাওঁ তেতিয়াহ'লে আপোনালোকে পাব যোৰহাট মেডিকেল কলেজ। আৰু এয়া হৈছে জোনাকী সংঘৰ বিদ্যালয়ৰ মেইন গেট। বৰ্তমান আহি পালোহি গীতাৰ্থী পইণ্ট। আৰু এইফালে চাওক, এই ৰাস্তাটো আচলতে ৰাতিপুৱা 5 বজাৰ পৰা 7 বজালৈকে ৱৰ্কিং জ'ন হিচাপে থাকে আৰু গাড়ী মটৰ যাব নোৱাৰে। আৰু এয়া হৈছে গান্ধী পাৰ্ক, যি গীতাৰ্থী পইণ্টৰ লগতে আচলতে লাগিয়ে আছে। আৰু আগতে সৰুতে খুব আহিছিলোঁ এই পাৰ্কখনলৈ, যিহেতু ইয়াত এখন এৰোপ্লেন আছে। আৰু এৰোপ্লেনখন আচলতে উঠিবৰ কাৰণে বা চাবৰ কাৰণে আমি সৰুতে প্ৰায় অহা হয়। আৰু এয়া হৈছে যোৰহাট ষ্টেডিয়ামৰ গেট, আৰু এতিয়া এইপিনে সোমাই যাম। আৰু বৰ্তমান মোৰ পিছফালে যিটো দেখিছে, এয়া আচলতে সেইটো এটা খেলৰ বিভাগেই হয়। তাত টেবুল টেনিছ হওক, য়োগা আৰু বেডমিণ্টন, তেনেকৈ নানান ধৰণৰ খেল হয়। আৰু এইফালে আছে এটা ছুইমিং পুল। আৰু এতিয়া যিহেতু ৱালখনৰ ইপাৰে আছে, আৰু এয়া আচলতে আৰু এখন গেট পালোঁ। আৰু এই গেটখন পাৰ হৈ ভিতৰত আৰু এখন আছে সৰু গেট, তাৰপিছতে আমি যোৰহাট ষ্টেডিয়ামৰ ভিতৰত সোমাব পাৰিম। বৰ্তমান এতিয়া মই যোৰহাট ষ্টেডিয়ামৰ ভিতৰতে আছোঁ, আৰু আচলতে গোটেই পানী বোকা হৈ আছে। দুপাকমান দৌৰিম বুলি ভাবিছিলোঁ, যিহেতু পানী, তো যাওঁগৈ আৰু। বৰ্তমান যোৰহাট ষ্টেডিয়ামৰ পৰা ওলাই আহিলোঁ, কাৰণ ফিল্ডত গোটেই বোকা আৰু পানী হৈ আছে, যাৰ কাৰণে দৌৰিবও নোৱাৰোঁ, আৰু সেইকাৰণে ওলাই আহিলোঁ আচলতে। এতিয়া বৰুৱা চাৰিআলি হৈ আচলতে যাওঁ, আৰু কি পাওঁ আপোনালোকে চাই যাওক। আৰু এয়া হৈছে যোৰহাটৰ তাৰকা গৃহ। নিশ্চয় আপোনালোকৰ ভিতৰত এদিন সোমাই দেখুৱাম কিনো আছে। আৰু ইয়াৰ লগতে লাগি আছে বাল্য ভ্ৰমণ স্কুলখন, আৰু ৱালত আচলতে কিছুমান চিত্ৰ অংকন কৰি থোৱা আছে সুন্দৰভাৱে। আৰু এয়া আচলতে যোৰহাটৰ বাল্য ভ্ৰমণ স্কুলৰ মেইন গেটখন। আৰু এয়া অসম সাহিত্য সভা যোৰহাটৰ অফিচ হয়। আৰু এইপিনে লগত লাগি আছে গভ বইজ হাই স্কুল। আৰু এতিয়া বৰ্তমান তেনেকৈ আচলতে অকলে ঘূৰি ফুৰিছোঁ যোৰহাট এইটো চাইডে। আৰু এতিয়া মিঠাপুখুৰীলৈ যাওঁ, আৰু মিঠাপুখুৰীৰ পৰা আৰু ঘৰলৈ ঘূৰিম।
আৰু এতিয়া পাইছোঁহি বৰ্তমান যোৰহাটৰ মিঠাপুখুৰী আৰু এয়া মিঠাপুখুৰী সৰু বিশেষ ডাঙৰ নহয় কিন্তু এতিয়া বৰ্তমান ইয়াত বেছি নহয় এপাহ দুপাহ ক'ৰবাত পদুম ফুলো ফুলি থকা দেখা গৈছে আৰু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰোঁ আৰু এনেকৈ মৰ্ণিং আচলতে আহিলে ৰাতিপুৱা ফ্ৰেছ হাৱা আৰু খালী ৰাস্তা সুন্দৰ পৰিৱেশ দেখা পোৱা যায় আচলতে আৰু সেইকাৰণে মৰ্ণিং যদি অহা হয় মনটো দিনটোৰ কাৰণে ফ্ৰেছ লাগি থাকে ভাল লাগে অলপ খোজ কাঢ়ি দিলে আৰু মোৰ পিছফালে যিটো ৰাস্তা আছে এই ৰাস্তাটোৱে যদি আগলৈ যোৱা হয় তেতিয়াহ'লে আপোনালোকে যোৰহাটৰ চক বজাৰ পাব আৰু এতিয়া মই গৈ আছোঁ বৰুৱা চাৰিআলি আৰু গোটেই যোৰহাট টাউনখন আচলতে এটা ভিডিঅ'ৰ জৰিয়তে দেখুৱাটো সম্ভৱপৰ নহয় তথাপিতো সৰু এটা চেষ্টা কৰিছোঁ আচলতে গোটেইখনটো যোৰহাট টাউনখন একেদিনাই দেখুৱাই দিয়াটো সম্ভৱপৰ নহয় আচলতে ক'ত কি আছে এনেই সৰুভাগে যিহেতু তেনেকৈ বাহিৰলৈও ক'তো যাব পৰা নাই আৰু দিনত এনেকৈ ওলাই আহিবলৈ আচলতে গৰম যিটো পৰে যাৰ বাবে ওলাই আহিব নোৱাৰি আৰু সোমাই আহিছিলোঁ আচলতে কে বৰুৱা পথেদি সোমাই আহিলোঁ যিটো ৰাস্তাই আচলতে মৰ্ণিং ওলাই আহিছিলোঁ সেই ৰাস্তাটোৱে নহয় এতিয়া বেলেগ এটা ৰাস্তাই যিহেতু ঘৰলৈ গৈছোঁ আৰু আহি থাকোঁতে দেখিলোঁ আচলতে চৰাই বাঁহ তো সেইকাৰণে ভাবিলোঁ আপোনালোকক লগতে দেখুৱাই দিওঁ আৰু এতিয়া আহি ঘৰ পালোহি আৰু এইফালে কুঁহিয়াৰ কাটি আছে আচলতে আজি কুঁহিয়াৰ দুডালমান আছিলে তো সেইকেইডাল বিকি দিছোঁ ৰাতিপুৱাই বৰ্তমান এয়া কাটি আছে আৰু দেখুৱাওঁ বাৰু আৰু কাটি আছে আচলতে এইটো আখি কুঁহিয়াৰ আৰু এইফালে বাঁহ কুঁহিয়াৰ সেয়াই আৰু আচলতে লকডাউনত ঘৰতে থাকি কৰা হৈছিলে আৰু আজি বিক্ৰী কৰা হ'ল এনেকৈ আচলতে ৰাতিপুৱা সময়টো এনেকৈ যায় আৰু দিনটো আচলতে এনেকৈয়ে সৰু সুৰা কিছুমান কাম কৰিব লাগিব আৰু এনেকৈ গুচি যাব আৰু দিনটো লকডাউনো যিহেতু এতিয়া অলপ খুলিছে তো ক'ৰবাত কিবা কিবি কৰিব পৰা হয় নেকি চাবগৈ লাগিব বিচাৰিব লাগিব আচলতে চাব নোৱাৰি বিচাৰিব লাগিব আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম থেংক ইউ ফৰ ৱাচিং বাই